মিতালী, মই এতিয়া কামলৈ যাওঁ। যাওক দেউতা, সোনকালে আহিবা আকৌ। হ'ব মীনা, আহিম বাৰু। মীনা, মই ভাতকেইটা বাঢ়ি দিওঁ, তই খাই লগে ব'ল। তোৰ আকৌ স্কুলো আছে নহয় আজি। মা ব'লা। মীনা, তই বহচোন, মই তোৰ ভাতকেইটা বাঢ়ি দিওঁ। হ'ব মা। মীনা, তই সোনকালে ভাতকেইটা খাই পেলাই স্কুললৈ যাবি। ময়ো এতিয়া কামলৈ ওলাই যাওঁ। হ'ব মা, তুমি যোৱা, মই খাই পেলাই স্কুললৈ যাম। হ'ব বাৰু, তই আকৌ বেছি দেৰি নকৰিবি, নহ'লে বাইদেৱে গালি পাৰিব নহয় স্কুলত। মা, নকৰোঁ। হ'ব তেনেহ'লে, তই থাক, মই যাওঁ। টিনা, মই ঘৰ পালোহি নহয়, এতিয়া মই যাওঁ, তই যা। ঠিক আছে বাৰু, যা। ৰচোন মীনা, কথা এটা আছিল। কি কথা, সোনকালে ক। কালি মোক দেউতাই ধুনীয়া ধুনীয়া পেঞ্চিল আৰু জ্যামিতি বক্স আনি দিছিলে নহয়, মই তোক দেখুৱাবলৈকে পাহৰিলোঁ। কাইলৈ মই স্কুললৈ লৈ যাম, তই চাবি। হ'ব বাৰু, আনিবি। কি হ'ল, তই যে মনটো মাৰি দিলি? তোক যে তোৰ দেউতাই ইমান ধুনীয়া ধুনীয়া পেঞ্চিল জ্যামিতি বক্স আনি দিয়ে, মোৰ যে অকল এডালেই পেঞ্চিল, মই সেইডালেই লিখোঁ। হ'ব বাৰু মীনা, মই কাইলৈ তোক মোৰ ভাগৰ এডাল দি দিম। নালাগে মীনা, তই মোক পেঞ্চিল দিব নালাগে, তোক আকৌ ঘৰত গালি পাৰিব নহয়। মই মায়ে গম নোপোৱাকেহে দিম। হ'ব দে, তই এতিয়া যা, ময়ো যাওঁ। ঠিক আছে। মাছ নহাই নাই এতিয়ালৈকে। মই তেনেহ'লে আজি স্কুলত যে হোমৱৰ্ককেইটাকে কৰি লওঁ, মা অহালৈকে। পাৰ চৰাই উৰি গ'ল পালে নদী পাৰ, গৰম মুঠত পৰি থাকিল গোটেই শুকুৰবাৰ। নাৰবাত পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ। আজি ছাৰে যে স্কুলত শিকাইছিলে, সেইটোও গাওঁ ৰ। বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে বব শ্ৰাৱণতে বুটলি বিলাগৈ বোলা। মীনা, তই হ'বলৈ পঢ়ি আছ? মা, মই পঢ়ি আছোঁ। ভাল কৰিছ, পঢ়। তইতো স্কুলৰ পৰা আহি একো খোৱাই নাই, মই তোলৈকে ভাত কেইটামানকে বনাই লওঁ। মা, মোৰ যে বহুত ভোক লাগি আছে, যোৱাচোন যোৱা, ভাত কেইটামান বনাই দিয়া। মা, মোৰ বান্ধৱী যে টিনাৰ দেউতাকে টিনাক যে ইমান ধুনীয়া ধুনীয়া পেঞ্চিল আনি দিয়ে, কিন্তু মই যে সদায় একেডাল পেঞ্চিলে লিখিব লাগে। মোকনো তোমালোকে ধুনীয়া ধুনীয়া পেঞ্চিল কিয় আনি নিদিয়া? টিনাই কৈছে তাই বোলে কাইলৈ মোক ধুনীয়া পেঞ্চিল এডাল দিব। মাজনী, তই মনটো বেয়া নকৰিবি। এইবাৰ মই কামৰ পইচা পালে তোক ধুনীয়া ধুনীয়া পেঞ্চিল আনি দিম, তই সেয়া স্কুললৈ লৈ যাবি, আৰু সেই পেঞ্চিলেই তই লিখিবি। সঁচাকৈ কৈছানে মা? মাজনী, সঁচাকৈ কৈছোঁ। এতিয়া তই শুই থাক, বহুত ৰাতি হ'ল নহয়। মা, তুমি মোক এতিয়া সাধু এটা কৈ দিয়া, তেতিয়াহে মই টোপনি যাম। আইও মোৰ সোণজনী, সাধু শুনিবি? মই সাধু এটা ভাবি লওঁ। মই বাৰু তোক আজি এজনী ধুনীয়া পৰীৰ সাধু ক'ম। এখন দেশত এজনী ধুনীয়া পৰী আছিল। পৰীজনী সৰগৰ পৰা মৰ্ত্যলৈ নামি আহিছিল, আৰু তাই দেখা পালে এখনি ধুনীয়া ফুলনি বাগিচা। ইমান ধুনীয়া ঠাই, মই বাৰু ক'লৈ আহিলোঁ এয়া? এই ঘৰটো যে ইমান ধুনীয়া লাগিছে, মই অলপ ওচৰলৈ যাওঁচোন। কি যে ধুনীয়া লাগিছে, কি যে ধুনীয়া ফুল ফুলি আছে। সেই তৰাবিলাক যে ইমান ধুনীয়া লাগিছে, কেনেকৈ জিকমিকাই আছে। হৈ আছেচোন ইমান ধুনীয়া ফুল। যাওঁ অকণমান ওচৰলৈ যাওঁ পাই। ঘৰটো চোৱা ইমান ধুনীয়া লাগিছে। মই যদি তাতে থাকিব পাৰিলোহেঁতেন। এই বেঞ্চখন যে ইমান ধুনীয়া লাগিছে, মই তাতে অকণ বহোঁগে পাই। ফুলখিনিও আছে ওচৰতে, মই অকণমান ফুলখিনি চুই বহোঁগে পাই। ইমান ধুনীয়া লাগিছে ফুলপাহ। কোন তুমি? কণমানিজনী, তুমি মোৰ দেশত কি কৰি আছা? আপুনি কোন? মই আপোনাক চিনি পোৱা নাই।
আৰু আপুনি যে ইমান ধুনীয়াকৈ উৰি আছে কেনেকৈ? মই হলো সৰগৰ পৰী। তুমি ইয়ালৈ কিয় আহিছা? ইয়াত পৰিহে থাকি আৰু মই তোমাক ইয়াত প্ৰথমবাৰ দেখিছোঁ। মই ইয়ালৈ কেনেকৈ আহিলোঁ সেয়া মই নাজানো, কিন্তু ইয়াৰ ঠাইবোৰ দেখি মোৰ খুব ভাল লাগিছে। আপোনাক যে দেখিবলৈ ইমান ধুনীয়া লাগিছে, আপুনি বৰ ধুনীয়া। আপুনিনো ইয়াৰ কি পিন্ধিছে? অ' তুমি এইযোৰৰ কথা সুধিছা? এইযোৰ আমাৰ পৰীৰ সাজ। ইমান যে ধুনীয়া লাগিছে, মোক বাৰু দিবানে এযোৰ? দিমতো, কিয় নিদিম? এনেকুৱা সাজ মোৰ ওচৰত বহুত আছে, তোমাক মই তাৰে এযোৰ দিম। অ' মই মানে পৰী হ'বলৈ পাম, তোমাৰ নিচিনাকৈ আকাশত উৰিবলৈ পাম। কি যে মজা লাগিব। মোৰ যে আকাশত উৰিবলৈ বৰ মন যায়। তুমি এতিয়া চকুকেইটা মুদা, মই তোমাক এযোৰ ধুনীয়া পৰীৰ কাপোৰ দিম। অঁ, তুমি এতিয়াৰ পৰা পৰী, আৰু তুমিও মোৰ দৰে উৰিব পাৰিবা এতিয়া আকাশত। সঁচাকৈ কৈছানে? সঁচাকৈ কৈছোঁ। ব'লাচোন ব'লা, আমি দুইজনী এতিয়া আকাশত উৰোঁ। ৰ'বা, মই তোমাক এটা উপহাৰ দিম। সেই উপহাৰটোক তুমি যেতিয়া ক'বা তেতিয়াহে তুমি উৰিব পাৰিবা। কি উপহাৰ ন? চোৱা, এইডাল এডাল যাদুকৰী পেঞ্চিল। এইডাল মই তোমাক দিছোঁ। তুমি এই পেঞ্চিলডালক যি কৰিবলৈ কোৱা, এই পেঞ্চিলডালে তাকেই কৰিব। মুঠতে তোমাৰ সকলো দুখ এই পেঞ্চিলডালে আঁতৰাই দিব। তোমাক যি লাগে বা তুমি যি বিচাৰি আছিলা, সেই সকলোবোৰ বস্তু তুমি এতিয়াৰ পৰা পাবা। কি? সঁচাকৈ কৈছানে পৰী ৰাণী? অঁ, মই সঁচাকৈ কৈছোঁ। এতিয়াৰ পৰা এই পেঞ্চিলডালে তোমাৰ সকলো কাম কৰিব। এইডাল লৈ তুমি এতিয়া উৰিব পাৰিবা। যোৱা, তুমি এতিয়া এই নীলা আকাশত উৰি ফুৰিব পাৰিবা। মই পেঞ্চিল পাই গ'লো, মই পেঞ্চিল পাই গ'লো। আজি মই তোলৈ ধুনীয়া পেঞ্চিল লৈ আনিম। এতিয়া তই সোনকালে মুখ হাত কেইটা ধুই লগে যা, তোৰ আকৌ স্কুলো আছে নহয় আজি।